স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ। আপুনি শুনি আছে হৃদয় স্পন্দন এক মিঠা প্ৰেম কাহিনী। আমাৰ সৈতে জড়িত হৈ থাকিবলৈ আমি আছোঁ ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম আৰু ফেচবুকত। মোৰ মৰমৰ অনুৰাগীসকল, আপোনালোকৰ বাবে আমি আনিছোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত সপোনপ্ৰিয়া। লিংকসমূহ ডেছক্ৰিপশ্যনত গৈ বিচাৰিলেই পাব। সপোনপ্ৰিয়াত আপোনালোকে ফেচবুকতেই হওক বা ইনষ্টাগ্ৰামত আপোনাৰ অনুভৱ আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব। চেষ্টা কৰিম এই পেজটোত আপোনালোকৰ মেছেজসমূহৰ ৰিপ্লাই কৰা। হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ দ্বিতীয় খণ্ডটিত আপোনালোকে শুনিলে বিয়াৰ নিমন্ত্ৰণ দিবলৈ ঋষি নিজৰ আচল ঘৰলৈ যোৱা, বিভাই বেগ পেকিং কৰা অৱস্থাত অভিয়ে ফোন কৰি বিয়া ভাঙিবলৈ ধমকি দিয়া। অভিয়ে ধমকি দিয়াৰ মূল কাৰণটো কি বাৰু? নিশ্চয় আপোনালোকৰ মন মগজুত প্ৰশ্ন উত্থাপন হৈছে। গতিকে সকলোৰে প্ৰশ্নৰ উত্তৰ দিবলৈ অনতিপলমে কাহিনীটো আৰম্ভ কৰিম। তাৰ বাবে শুনিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আহিম আপোনালোকৰ ওচৰলৈ প্ৰত্যেক ৰবিবাৰে। আপুনি শুনি আছে হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ তৃতীয় খণ্ড। আজি ৰবিবাৰে হৃদয় স্পন্দনৰ কাহিনীটো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ মই প্ৰিয়ংকাই। আহক তেনেহ'লে আমি একেলগে শুনো হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ তৃতীয় খণ্ডটি। জোৰোণ দিনতে হৈ গ'ল। তাই নিজৰ ৰুমতে বহি আছে। তেনেতে ঋষিৰ ফোন আহিল। মৰম, আমি ওলালোঁ। ঠিক আছে দিয়া। তাই বাহিৰলৈ ওলাই মানুহক মাত বোল দি বহিলহি। নিশা 8 বাজিল। বিভাৰ চিন্তা দুগুণ বাঢ়িছে। অথনিতে অহা ল'ৰা এতিয়ালৈকে পোৱাহি নাই। তাই আকৌ ঋষিক ফোন কৰিবলৈ নিজৰ ৰুম পালেগৈ। দৰজাখন মাৰি ঋষিক কেইবাবাৰো ফোন কৰিছে, কিন্তু নেটৱৰ্কৰ কাৰণে চাগে নট ৰিচেবল কৈছে। তেনেতে দুৱাৰত কোনোবাই টুকুৰিয়াই মাতিছে। তাই খুলি দিলে। মানুহজনে নিজৰ মুখখন ৰুমালখনেৰে ঢাকি থৈছে। ৰুমলৈ আহি তাইক এক ঠেলা দি বিচনাত পেলাই দিলে আৰু কৈ গ'ল, ভালে ভালে তোক কৈছোঁ, তই যাতে ঋষিৰ লগত বিয়া নবহ, নহ'লে কথা বেয়া হৈ যাব। ল'ৰাটোৰ বাক্যটো সম্পূৰ্ণ হোৱাৰ আগেয়ে ভিতৰলৈ কোনোবা সোমাই অহাৰ উমান পাই বতাহৰ দৰে নাইকিয়া হৈ গ'ল। বাহিৰত ফটকাৰ শব্দ। হয়, দৰা আহিলে। যিমানে সময় হৈছে সিমানে হাজাৰ প্ৰশ্নই তাইৰ মনটোত অগাভেটা কৰিছে। বিভাৰ পেহীয়েকৰ ল'ৰাই নিয়ম অনুসৰি তাইক কোলাত লৈ হোমৰ ওচৰত বহাই দিলে। পণ্ডিতে মন্ত্ৰ মাতি গৈ আছে। ঋষি আৰু বিভায়ো এটা এটা পৰ্বকে পতি পত্নীৰ বান্ধোনত সোমাই পৰিছে। হঠাৎ হোমৰ গুৰিত ধোঁৱাবোৰ এনেদৰে বাঢ়ি গ'ল যে চাৰিওফালে ভালদৰে একো টলকিবই নোৱাৰি। অলপ দেৰিৰ পিছত সকলো টলকিব পৰা হ'ল, কিন্তু হোমৰ গুৰিত কইনা নাই। হঠাৎ যেন কি হৈ গ'ল কোনেও ধৰিব নোৱাৰিলে। হয়, চুপাৰি দিয়া ল'ৰাটোৱে তাইক মাৰিব নোৱাৰি বিয়াৰ দিনা কইনা উঠাই লৈয়ে আহিল। ইয়াৰ পিছৰ খণ্ডবোৰলৈ অধীৰ আগ্ৰহেৰে বাট চাব বুলি আশা ৰাখিলোঁ। আজিলৈ বিদায়। পুনৰ আহিম দ্বিতীয় ভাগৰ চতুৰ্থ খণ্ডটিৰ সৈতে। হৃদয় স্পন্দন এটি মিঠা প্ৰেম কাহিনী। তুমি মোৰ দি থকৰ সপোন আছে টেঙা ৰ'দ